ওয়াকফ আইনৰ বিৰুদ্ধে দক্ষিণী সুপাৰষ্টাৰ বিজয় তালাপতি আৰু জমিয়ত উলমাৰ সভাপতিৰ ডাঙৰ পদক্ষেপ। ন্যায় নোপোৱালৈ দেশৰ কোটি কোটি মুছলমানে একেলগে যুঁজি যাব, জমিয়ত উলমাৰ সভাপতিৰ মন্তব্য। অধিকাৰ সুৰক্ষিত ৰাখিবলৈ সৰ্বোচ্চ বলিদান দিবলৈ সাজু প্ৰতিজন মুছলমান। সংবিধানৰ ওপৰত এই আঘাত আমি কেতিয়াও মানি নলওঁ। ওয়াকফ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ আগবাঢ়িল তালাপতি বিজয়। মছজিদ নাথাকিলে নামাজ ক'ত পঢ়িব, কংগ্ৰেছৰ সাংসদ ইমৰান মাছুদৰ মন্তব্য। তেওঁ আকৌ কয়, যদি কংগ্ৰেছ শাসনলৈ আহে দলিয়াই পেলাব ওয়াকফ আইন। 2 ঘণ্টাৰ ভিতৰতে ওয়াকফ আইন প্ৰত্যাহাৰ কৰিব কংগ্ৰেছে। ওয়াকফ সংশোধনী আইন 2025 সংসদৰ দুয়োটা সদনত গৃহীত আৰু ৰাষ্ট্ৰপতিয়ে অনুমোদন কৰাৰ পিছত এই আইনে উত্তেজনা সৃষ্টি কৰিছে। কিন্তু এই আইনৰ বিৰুদ্ধে মুছলমান সমাজে প্ৰতিবাদ আৰম্ভ কৰি আহিছে। বিভিন্ন মুছলমান সংগঠন আৰু নেতা একেলগে এই আইনক মুছলমানৰ অধিকাৰৰ ওপৰত আঘাত হিচাপে অভিহিত কৰিছে। এই আইনৰ বিৰুদ্ধে মুছলমান সংগঠন আৰু আন বহু নেতা উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি আইনী সংগ্ৰামৰ যাত্ৰা আৰম্ভ কৰিছে। এই আইনৰ পৰা মুছলমান সমাজৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ দেশজুৰি এখন মহামুখী আন্দোলন দাঙি উঠিছে। অৱশেষত এই আইনৰ পৰিণাম কি হ'ব? উচ্চতম ন্যায়ালয়ে এই আইনৰ কি ৰায়দান প্ৰদান কৰিব? আপোনালোকে চাই থাকক আমাৰ সৈতে সত্যৰ সন্ধানত। নিউজ ডেস্ক ৰিপৰ্ট, সময় অসম। पहले तो एक बात कहूंगा कि मायूसी कुफ्र है। अल्लाह की जात से कभी मायूस नहीं होना चाहिए। और ये जितना जो कुछ चल रहा है, ये सोच रहे हैं कि यही आखिर है, ये नहीं है। ये जितनी मेहनत कर करके इन्होंने खड़ा किया है, मैं आपसे वादा करना चाहता हूं, हम आ गए तो 1 घंटे के अंदर निपटा देंगे।